প্ৰাক্তন এবিএমচিৰ কৰ্মকৰ্তাসকলে আজি বহু সংখ্যক প্ৰাক্তন এবিএমচি কৰ্মকৰ্তাসকলে ইউপিপিএল দলত যোগদান কৰিছে। তেখেতসকলে বহু দিনৰ পৰা আমাৰ লগত যোগাযোগ কৰিছিল। বিশেষকৈ প্ৰমোদ বড়ো ডাঙৰীয়াই যোৱা 2020 চনৰ 27 জানুৱাৰীত বিটিআৰ একৰ্ড কৰাৰ পিছত বিটিআৰত যি এটা শান্তিৰ পৰিৱেশটো ঘূৰি আহিছে আৰু শান্তিৰ পৰিৱেশৰ লগতে বিটিআৰৰ যি এটা সমন্বয় হিচাপে বিটিআৰটো গঢ়ি তুলিবলৈ ইউপিপিএল দলে যি ভিজনটো তৈয়াৰ কৰিছে, এই সকলো বিষয়ত তেখেতসকলে ভালকৈ অধ্যয়ন কৰাৰ পিছত আৰু বিশেষকৈ প্ৰমোদ বড়ো ডাঙৰীয়াই বিটিআৰৰ ইউথসকলক লৈ যি এটা ভিজন বনাইছে, আপোনালোকে দেখিছে যোৱা এপিএছচি এক্সামত বিশেষকৈ কিমান এটা সুন্দৰ ফলাফলটো আমি পাইছোঁ। আজিলৈকে বিটিআৰৰ পৰা একেলগে ইমান সংখ্যক আমাৰ ছাত্ৰ ছাত্ৰীয়ে এই পৰীক্ষাত উত্তীৰ্ণ হ'ব পৰা নাছিল, কিন্তু এইবাৰ উত্তীৰ্ণ হৈ বহুত অফিচাৰ ৰেংকত তেখেতসকলে চাকৰি পাবলৈ সক্ষম হৈছে। এই সকলোৱে দেখি তেখেতসকলে নিশ্চয় ভাবিছে ছুপাৰ 50 নামত যিবিলাক প্ৰগ্ৰাম বা যিবিলাক আঁচনি আমাৰ বিটিআৰ চৰকাৰে লৈছে, এইটো তেখেতসকলক অলপ চুই গৈছে। আৰু ফ্লেগশ্বিপ আঁচনি যি ধৰণে বিটিআৰ চৰকাৰে প্ৰায় 30টা ফ্লেগশ্বিপ আঁচনি বনাইছে, এই আঁচনিৰ ক্ষেত্ৰতো তেখেতসকলে ভাল পাইছে। আৰু সকলোতকৈ মূলতঃ এটাই কথা, জাতি জনগোষ্ঠী ধৰ্ম বৰ্ণ নিৰ্বিশেষে ইউপিপিএলে যি ধৰণে বিটিআৰক আগুৱাই লৈ যাব বিচাৰিছে আৰু প্ৰমোদ বড়ো ডাঙৰীয়া আমাৰ নেতা হয়, তেখেতৰ নেতৃত্বত আমি বিটিআৰত এটা ভাল পৰিৱেশ অনাৰ কাৰণে যি ধৰণে আমি কাম কৰিবলৈ আগবাঢ়িছোঁ, এইটো সকলোৱে তেখেতসকলে অনুভৱ কৰি তেখেতসকলে বুজি আজি আমাৰ ইউপিপিএল দলত যোগদান কৰিবলৈ আহিছে। ইউপিপিএল দলৰ ভিতৰৰ এজন সদস্য হিচাপে তেখেতসকলে আজিৰ পৰা কাম কৰি যাব বুলি তেখেতসকলে আজি ইয়াতে প্ৰতিশ্ৰুতি লৈছে। আৰু আগন্তুক দিনত জাতি জনগোষ্ঠী ধৰ্ম বৰ্ণ নিৰ্বিশেষে বিটিআৰক সুন্দৰকৈ সজাবৰ বাবে, বিটিআৰক আগুৱাই লৈ যোৱাৰ কাৰণে, বিটিআৰত এটা পাৰ্মানেণ্ট পিচ অনাৰ কাৰণে তেখেতসকলে কাম কৰিব। আৰু আমাৰ যি ভিজন আছে, যি আমাৰ ফিলচফি আছে ইউপিপিএল দলৰ, তাত তেখেতসকলে কাম কৰিব বুলি আজিৰ পৰা আমি দৃঢ় বিশ্বাস। কেইজনে জইন কৰিছে আজি প্ৰায় ওদালগুৰিৰ পৰা আৰম্ভ কৰি কোকৰাঝাৰৰ মূল নেতাসকল, এবিএমচিৰ প্ৰাক্তন মূল ৰিচেণ্ট আউটগয়িং যিবিলাক মূল নেতাসকল ইয়াত মই দেখিলোঁ। এবিএমচিৰ ৱাৰ্কিং প্ৰেচিডেণ্ট তেখেতৰ ইয়াত আজি যোগদান কৰিছে। এবিএমচিৰ ভাইচ প্ৰেচিডেণ্ট বহুত ডিষ্ট্ৰিক্টৰ এবিএমচিৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট ইয়াত যোগদান কৰিছে বুলি ইয়াতে তেখেতসকলে আমাক লিষ্ট দিছে। আগন্তুক দিনত আৰু বহুত এবিএমচিৰ কৰ্মকৰ্তাসকল হওক বা বিভিন্ন জাতীয় সংগঠনৰ এৰি অহা আমাৰ জাতীয় সংগঠনত থাকি বহু বছৰ জাতীয় সংগঠনত থাকি যি অভিজ্ঞতা আমাৰ ইউথসকলে বটলি লৈছে বা ইউথসকলে লৈছে এক্সপিৰিয়েঞ্চ হিচাপে, তেখেতসকলে অহা দিনত এই ইউপিপিএল দলত থাকি কাম কৰিবলৈ যি ইচ্ছুক এইটো প্ৰকট কৰিছে। আমি অতি সোনকালে আকৌ বহুত জনগোষ্ঠীৰ পৰা বিভিন্ন জনগোষ্ঠীৰ মেধাৱী আমাৰ নেতৃত্বসকলক বা মেধাৱী আমাৰ ছাত্ৰ ছাত্ৰী প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলেও ইউপিপিএল যোগদান কৰিবলৈ ওলাইছে। क'क्राझार नोगोरनि आरएनबी लामाजों थांनाय बागानसालि वार्ड नम्बर 8 आव रायजो राजाफोरनि गोग्गो देहा लाखिनो थाखाय सानजोरां इन्टारप्राइजआ गोदानै जेनेसा वेलनेस प्राइभेट लिमिटेड बेखेवदों। बे सानजोरां इन्टारप्राइज आयुर्वेदिक गलायाव मानसिनाव जानाय गेदेर गेदेर बेरामनि मुलिफोरखौ मोननो हागोन। किडनिकाव अन्थाइ जानाय, आथिं आखाइ जरा जरा सानाय, लिभार गाज्रि जालांनाय, मोदोमनि माननाय आरो बेनि अनगायैबो बायदि बायदि गेदेर गेदेर बेरामफोरनि मुलिफोरखौ बे सानजोरां इन्टारप्राइजआव लांफैनो हागोन। सानजोरां इन्टारप्राइजआव गासै बेरामनि मुलिफोरखौ हलसेल राङावनो लांनो हागोन। सानजोरां इन्टारप्राइज बिगोमाया फोरमायबावनाय बायदिब्ला नैबे 9954157149 जानबुं नाम्बारनि गेजेरजों नोंथांनि गोनांथि जानाय मुलिफोरखौ सुलाद लानो हागोन।